হেল্ল' বন্ধু বান্ধৱীসকল, কি খবৰ? আশা কৰোঁ আপোনালোক আটাইয়ে ভালে আছে আৰু আপোনালোক আটাইকে মোৰ ফালৰ পৰা নতুন বছৰৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ। বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকক দেখুৱাবলৈ ওলাইছোঁ জলফাইৰ ৰেচিপি, জলফাইৰ আচাৰ। জলফাইৰ আচাৰ কেনেকৈ মই বনাওঁ আহকচোন, আপোনালোককো দেখুৱাম বুলি ভাবিছোঁ জলফাইৰ আচাৰটো মইনো কেনেকৈ বনাওঁ। তেনেহ'লে আহক মোৰ লগে লগে জলফাইৰ আচাৰ কেনেকৈ বনাই চাওঁ। বন্ধু বান্ধৱীসকল, জলফাইৰ আচাৰ বনাবলৈ হ'লে আচলতে কেঁচা জলফাই মানুহে ব্যৱহাৰ কৰে, কিন্তু মোৰ জলফাইখিনি আজি অলপ মানে পকিছে, মানে ইয়াক মানে সিজাবলগীয়া নাই। মই ইয়াক সেইকাৰণে বইল কৰি সিজাই লোৱা নাই। ইয়াকে মই পকিছে, মই কাটি দিছোঁ আৰু এইবিলাক কাট কৰি দিছোঁ, অলপ কাটি দিছোঁ। আৰু মানে যিহেতু পাত্ৰটো সৰু হৈ যাব, সেইকাৰণে কেইটামানৰ গুটি মই গুচাই লৈছোঁ, এনেকৈ মানে চেলাই লৈছোঁ গুটিবিলাক। আৰু প্ৰথমতে মই মানে যোগাৰ কৰি লৈছোঁ 1 মুঠিমান জলকীয়া আৰু নিমখ, হালধি, আৰু ইয়াত আছে মিঠি গুটি, ধনিয়া, জিৰা, চব গুটি আৰু বেহাৰ কেইটামান আছে, সৰিয়হ কেইটামান আছে। আৰু এইখিনি মই মানে ইয়াৰে গুচোৱা জলফাইৰ এইকেইটা গুটি, এইখিনিৰো মই মিঠা আচাৰ বনাম কেইটামান, মিঠা আচাৰ অলপ বনাম মই এইখিনিৰো। আৰু এতিয়া মই আচাৰ বনাবলৈ প্ৰথমে কি কৰিম, প্ৰথমতে মই কেৰাহীটোত জুই দিম। কেৰাহীটো মই উঠাই দিছোঁ। আৰু কেৰাহীটো আপোনালোকে মোৰ কেৰাহীটো বেছিকৈ লক্ষ্য নকৰিব, কেৰাহীটো অলপ ক'লা হয়, এইটো লোহাৰ কেৰাহী হয় একচুৱেলি, তো মানে ক'লাই হয় ই। আৰু এইফালে মই তেলখিনিও গৰম হ'বলৈ দি থৈ দিছোঁ। আৰু ইয়াতে মই ইয়াৰ কাৰণে যিমান পৰিমাণৰ মানে তেল প্ৰয়োজন হয়, ইয়াতে মই আধা লিটাৰ তেল দিছোঁ, আধা লিটাৰ অলপ বেছি আছে তেল। এইখিনি মই ইয়াতে গৰম হ'বলৈ দিছোঁ। আৰু ইয়াতে কেৰাহীটো মোৰ গৰম হ'ল। এতিয়া মই ইয়াতে অলপমান মোৰ জলকীয়াকেইটা গৰম হ'বলৈ দিম। এই জলকীয়াকেইটা, এমুঠি জলকীয়া ইয়াতে দি দিলোঁ, এইকেইটা অলপ গৰম হওক, ইয়াক মানে এনেকৈ লৰাই দিম, গৰম হ'বলৈ দিছোঁ। এতিয়া মোৰ জলকীয়াকেইটা মানে গৰম হৈ গৈছে, তো মানে ইয়াক মই এতিয়া নমাই ল'ম। আৰু মই এতিয়া মানে এইখিনি যোগাৰ কৰি থৈ দিয়া এইখিনি গোটেইখিনি বহাই দিলোঁ ইয়াতে। অলপ ভাজিব লাগিব, বেছি ভাজিব নালাগে, এইখিনি আধা ভজা হ'লে হ'ব। এইখিনি অলপ ভাজিব লাগিব। চাওক, এই বেহাৰকেইটা ফুটিব ধৰিছে, এইখিনি তাৰমানে হৈ গ'ল, নমাই দিলোঁ ইয়াত। মছলা আৰু মোৰ এতিয়া মছলাখিনি পিচি হৈ গ'ল। আৰু ইতিমধ্যে মোৰ তেলটো গৰম হৈছে, ইয়াক নমাই দিলোঁ। তেলটো ঠাণ্ডা হ'বলৈ দিছোঁ মই, এইটো এতিয়া ঠাণ্ডা হ'ব লাগিব, তেলটো ঠাণ্ডা হৈ থাকক। আৰু এইখিনি মছলা, আৰু এতিয়া মই এনেকৈ কুটি থোৱা আৰু এইখিনি জলফাইৰ ওপৰত মই এতিয়া হালধি দি দিম। যিমান পৰিমাণ লাগে, পৰিমাণ অনুসৰি আপোনালোকক যিমান লাগে সিমানখিনি হালধি ইয়াতে দি দিব। তাৰপিছত ইয়াতো দি দিম এনেকৈ হালধি। আৰু এতিয়া মই ইয়াতে পৰিমাণ অনুসৰি নিমখ দি দিম। আপোনালোককো যিমান লাগে সিমান পৰিমাণে দিব। এতিয়া নিমখ দি দিলোঁ, আৰু এইখিনিতো মই নিমখ দি দিলোঁ, মই হাতেদি দি দিলোঁ বাৰু। এতিয়া দি দিলোঁ ইয়াতে নিমখ। আৰু এতিয়া মই এই যিখিনি মানে পিচি থৈ দিলোঁ, এইখিনি যে পিচি থৈ দিলোঁ,
এই পিছা মানে একদম মিহি কৰিব নালাগে, অলপ অলপ মানে এনেকৈ থাকিলে ভাল হয় আৰু তো মানে এইখিনিও অলপ দি দিম মই এনেকৈ ইয়াতে এনেকৈ দি দিলোঁ মছলাখিনি ইয়াতে দি দিলোঁ আৰু এতিয়া মই ইয়াতে দি দিম মই মানে গৰম কৰি থৈ দিয়া তেলখিনি চাব আপোনালোকে এই মই তেলখিনি এতিয়া মানে ইয়াতে দি দিম এনেকৈ থৈ দিয়া তেলখিনি মানে ইয়াতে এনেকৈ দি দিছোঁ দি কিনে মানে ইয়াত এনেকৈ লাৰি দিব লাগিব মই এনেকৈ লাৰি দিছোঁ চাওক তেল দি দিম ইয়াতে মই এইখিনি দি দিলোঁ আৰু মানে এইখিনিতো মই এই গৰম তেল দি দিম দি মানে ভালদৰে লৰাই দিম এনেকৈ দি দিছোঁ এতিয়া মানে ইয়াক মানে এনেকৈ ভালদৰে লৰাই দিব লাগিব মছলাবিলাক এতিয়া মানে মোৰ আচাৰখিনি ৰেডি হৈ গ'ল ইয়াক মানে এতিয়া মই ৰ'দত দি থৈ দিম এনেকৈ 2 দিন ৰ'দত দিম 2 দিন বা এদিন ৰ'দত দিম দি কিনে ইয়াক মই বটলত মানে ভৰাই থ'ব পাৰিম ধুনীয়াকৈ বটলত ভৰাই থ'লে হৈ যাব আৰু এইখিনিও চাওক এয়া এনেকৈ থৈছোঁ আৰু তেল আপোনালোকক যিমানখিনি লাগে সিমানখিনি আপোনালোকে দিব আৰু হালধি নিমখো আপোনালোকৰ ইচ্ছা অনুসৰি দিব আৰু মছলা যদি আপোনালোকে বেছি ভাল পায় বেছিকৈও দিব পাৰে মই মানে বেছিও দিয়া নাই কমো দিয়া নাই এটা মানে মেজাৰমেণ্টত দিছোঁ আপোনালোকে যিমান ইচ্ছা সিমান দিব পাৰে আপোনালোকৰ যিমান ভাল পায় যিমানখিনি খাই ভাল পায় আৰু এতিয়া মোৰ আচাৰখিনি ৰেডি হৈ গ'ল এতিয়া চাওক মোৰ আচাৰখিনি মই এনেকৈ ৰ'দত দিছোঁ ধুনীয়াকৈ ৰ'দত দি থৈছোঁ আপোনালোকে এনেকৈ দিব তেল চেল ধুনীয়া হৈছে আৰু আপোনালোকে মোৰ ভিডিঅ'টো চাই কেনে পালে মোৰ আচাৰখিনি বনোৱা পদ্ধতিটো কেনে পালে জনাবলৈ নাপাহৰিব আৰু ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব ধন্যবাদ